নমস্কাৰ, গাঁও অঞ্চললৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু আজি আহিছোঁ ইপাৰলৈ। ইপাৰ মানে শিৱসাগৰলৈ আহিছোঁ। আমি নদী পাৰ হৈ আহিম। বেছি দূৰ নহয় আমাৰ এইফালৰ পৰা। নদী পাৰ হ'লেই শিৱসাগৰ পোৱা যায়। দিহিং নদী পাৰ হ'ব লাগে। আৰু আপোনালোকেও ব'লক। গ'ল আপোনাৰ ইয়াত মানে তলত এটা চুঙা থাকে, চুঙাটোৰ তলত মাছ আহি সোমালে সেই গেটখন পৰি যায়, মানে ইটাটো যে আছে গেটখন পৰি যাব। এইটো কি বুলি কয় দাদা? এইটো বাৱৈ। এই বস্তুটোৰ নাম হ'ল বাৱৈ। ইয়াত ডাঙৰ মাছে সোমাই মিস্ত্ৰী মানে আমাৰ এইজন বাইদেউ এজন আছে, আৰু পিছফালে আমাৰ মেইন মালিক মেইন মিস্ত্ৰী। তো আমি আহি আছোঁ এতিয়া পামহি আৰু ইপাৰতে আমি চাইছোঁ আৰু আমি আপোনালোকক হাঁহি লওঁ বিষয়ে কৰি থাকিম। আমি পাই গ'লোঁ এইবাৰ। কঠিন আছে ঘৰত থৈ দিছোঁ সিহঁতক গছৰ পৰা। আপোনাক খালি পঢ়াটোহে দেখাব নোৱাৰিলোঁ। গাঁৱে গাঁৱে গৈ আকৌ বহুতো
লাগিব কৈছে ভিনদেউৱে, কিন্তু আমাক ঠগিলে, ক'লে কি 2 মিনিট নাও পাৰ হৈ পামেই বোলে ঠাইখন। নাই দেখিছোঁ এতিয়া 5 কিলোমিটাৰ যাব লাগিব কৈছে খোজকাঢ়ি। তথাপিও সাহস গোটাইছোঁ যাম বুলি। এইবোৰ আমাৰ গাঁৱৰ চব এইফালে যাম নেকি? আমি কি জানো কেলা তই বিকি চিকি নিদিয়েতো। আমিতো আৰু চবেতো নাম গাঁও অঞ্চল। মই যিমান পাৰোঁ গাঁৱৰ বিষয়ে আপোনালোকক দেখাব ট্ৰাই কৰিম। ত' মোৰ ভাইটিয়ে আমি এনেকৈ থাকোঁ আৰু মানুহখিনি এইটো সুবিধা কৈ দিছোঁ যে চেঁচা তিনিআলি বুলি জেগাডোখৰ পৰা এইপিনে আহিলে আপোনালোকে শিৱসাগৰ সোনকালে চেঁচুঘাট হৈ বাৰবাৰী ভটগলা ঘাট হৈ এই আমাৰ ভিনদেউ লাইফ বাৰবাৰী ভটগলা ঘাট হৈ যদি নাৱৰ ফেৰী আছে, ফেৰীত যদি পাৰ হয় শিৱসাগৰলৈ 25 কিলোমিটাৰ ৰেহাই হয়। আপোনালোকে শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমাই যাব পাৰিব। বহুত সোনকালে পাব। এয়া আমাৰ দিহিং নদী। এই আমি ঔটেঙা লৈ আহিছোঁ পাবা ঔটেঙা হৈ আছোঁ ঔটেঙা লৈ আহিছোঁ। এই
গেটখন দেখাই দিয়ক বাই বাই ভিনদেউ গৈ আছে ভিনদেউ আমাৰ একদম বহুত ভাল ভিনদেউ ভাল ভিনদেউ ভিনদেউ ঘৰত আহি বহুত ভাল লাগিল বহুত মজা হয়তো আপুনি খালি আমাৰ ভিনদেউ আহিলে সোমাব আমি তেতিয়া ভাইটি ঘৰৰ পৰা মধুৰি আনিছিলোঁ মধুৰিখিনি আমি নদী পাৰ হ'বলগীয়া হোৱাৰ কাৰণে মধুৰিখিনি আমি এই ঘৰটোত থৈ গৈছোঁ এই ঘৰটোত লৈ যাম ই মাছ লেজাৰ কলাখৰ অঞ্চলত যেতিয়া বানপানী হৈছিলে এইটো এটা বানপানীয়ে এই ৰাস্তাটো আধা ভাঙি থৈ গৈছিলে এইটো আপোনালোকে গাঁৱত দেখিছে এইটো সুত আহি কিনে ভাঙি থৈ যোৱা বস্তু আমি যিটো কামত গৈছিলোঁ আমাৰ ভিনদেউহেঁতি মানে সেইখন আমাৰ হৈ গ'ল শিৱসাগৰ ভিনদেউ মানে কি আমাৰ লেজাই পৰা মানে লেজাই হৈ গ'ল ডিব্ৰুগড়ৰ পৰা আমি শিৱসাগৰ ভিনদেউজনক আমি মাতিব গ'লোঁ আৰু শিৱসাগৰ যাবৰ কাৰণে বহুত ঘূৰিব নালাগে মৰাণ হৈ ধৰক মৰাণ হৈ এনেকৈ চেপনত ঘূৰিব নালাগে আমি জাষ্ট নদীখন পাৰ হৈ আমি শিৱসাগৰ পাই যাওঁ নদীখনটো আপোনালোকক দেখালোঁৱেই বাৰী ক'ৰপৰা আহিলি আহিবলৈ আহিছ কোনকেইটা গৰুটো সেইখিনি তহঁতৰ গৰু ঠিক আছে বাই বাই দিদে